সো গাইস আই গল নতুন একটা ভিডিও লই আৰু বহুত দিন হল মানে এক সপ্তাহ হল ভিডিও আপলোড কৰা নাই কাৰণ অলপ কিবা কামো আছিল আৰু অলপ ডিপ্ৰেছনত গুচি গিয়েছিল কাৰণ ভিডিও আপলোড কৰিলে বহুত নোটিফিকেশন না যায় তাৰ পিছত হল যে ভিউজ নাহে এই কাৰণে ভিডিও আপলোড কৰিব মন যোৱা নাই ভিডিও বনোৱা নাই তো আজি ফাইনালি আহি গলো নতুন একটা ভিডিও আপোনালোকৰ মাজত আৰু আজি কি হ'ব কি নহব আপোনালোকে ভিডিওটো হেকলৈ চাই থাকক পাব তো যদি নাই ফ্ৰী হৈ লওক ফ্ৰী চাই লওক টিকে ব্লগছৰ ব্লগিংগিৰি আৰু সকলোকে গুড মৰ্নিং গুড ইভিনিং গুড আফটাৰনুন গুড নাইট যিসকলে যেতিয়া চাই আছে মেনেজ কৰি লওক মোৰ কাৰণে গুড মৰ্নিং তো বলক আজিৰ ভিডিওটো ঘৰৰ পৰা আৰম্ভ কৰোঁ তো বলক এতিয়া গৈ থাকোঁ আৰু যোৱাটো দেখাব নোৱাৰো একদম গৈ আপোনালোকৰ লগত লগ পাই আছোঁ বলক 2000 years later. Okay, so এজন দাদাৰ দোকানত আমি আহিলোঁ কি হৈছে আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব আৰু মই ইভাগে কিবা কৰি আছে So guys, হৈ গ'ল আৰু এইটো কি কৰিম কি সমস্যা দেখাই আছোঁ ৰ'ব ইয়াতে বাইক ধুব বা চাফা কৰিব আনা নাই কিবা লগাম কি লগাম চাওক London boy, but they see where I reside now. Put the time in while you always yelling time out. And for quit it, cause I know I'm coming with it. You were sitting, you were wishing I was handling my business. Now I got the ball like Harry Potter playing Quidditch. And my business is humongous, you would think that happens in there. So guys, সকলোখিনি কাম হৈ গ'ল কমপ্লিট আৰু ইবাগে কৰিলোঁ দাদাজনে কৰি দিলে সকলো কাম আৰু দাদা আপোনাৰ নামটো আৰু দোকানৰ নাম ষ্টিকাৰ জোন হয় মানে যিকোনো বাইক কাৰ মানে যিকোনো ষ্টাইলৰ ডিজাইন গ্ৰাফিক্স লাগে তোমাৰ ৰেপিঙো কৰা হয় সব মানে কোনোবাই কৰিব লগা থাকে আৰু মই ডেছক্ৰিপশ্যনত সকলোখিনি ডিটেইলছ দি দিম আপোনালোকে যাই ভিজিট কৰিব পাৰে আৰু চাই চ' গাইজ ফাইনেলি লগাই ল'লোঁ বহুত দিন ধৰি মই ভাবি আছিলোঁ এইটো লগাম বুলি চ' ফাইনেলি আজি লগাই ল'লোঁ আৰু বেছি মডিফাই কৰা নাই কাৰণ বেছি মডিফাই কৰিলে ময়ো মডিফাই হৈ যাব समझ रहे हो ना চ' সেইকাৰণে বেছি মডিফাই কৰা নাই এনে চিম্পলত লগাই ল'লোঁ আৰু আপোনালোকৰ লগত কেইটামান চিৰিয়াছ কথা পাতিব লগা আছে চিৰিয়াছ কথাকেইটা পাতিলোঁ গাইজ ইয়াতে আপোনালোকে এটা স্ক্ৰীনশ্বট চাব পাৰে কিমান পাৰ্চেণ্ট মানুহে ছাবস্ক্ৰাইব কৰা নাই 90% মানুহে ছাবস্ক্ৰাইব কৰা নাই 10% মানুহে ছাবস্ক্ৰাইব কৰিছে আৰু তেওঁলোকে 90% মানুহে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ ভিডিঅ' চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে তো প্লিজ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে বহুত উৎসাহ জগায় ভিডিঅ' বনাওঁতে তো প্লিজ কৈছোঁ আপোনালোকক ছাবস্ক্ৰাইব কৰি দিব আৰু সেই ছাবস্ক্ৰাইব কৰোঁতে আপোনালোকৰ কোনো ধৰণৰ পইচা নাযায় এইটো টেনশ্যন কৰিব নালাগে তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো